কালি পুৱা সময় ৰাতি এটা সপান দেখিলো। কি সপোন? সি আৰু কি বেলেগ সপান দেখবো, দেখিলে আৰু কিবা নাই সপানটো অলপ বেলেগত চাই বেলেগে। কালি ৰাতি এটা সপানত মহ আছি। ফাল্টু সপান বাদ দে, নুশুনো আৰু তোৰ কথা। সপানত মহ আহে নেকি? মহৰ ভিতৰত এনেও থাকে এটা দুটা মহ। এনেও থাকে মহৰ ভিতৰত দুই এটা মহ। নহয়, কথাটো তহঁতে কোৱাৰ হিচাপত ময়ো ভাবছিলো, কিন্তু সেনেকে নহয়, ই অলপ বেলেগ। কেনে বেলেগ? ইচ্ছাধাৰী মহ। ইচ্ছাধাৰী মহ। সি কালি সপোনত আহি মোক বৰ দুখ লগাই থৈ গৈছে। ইচ্ছাধাৰী আত্মা দেখিছিলো, ইচ্ছাধাৰী নাগিনৰ কথা শুনিছিলো, আৰু এইবাৰ কি ইচ্ছাধাৰী মহ। মই বাস্তৱত আছো নে সপোনত আছো ধৰিবই পৰা নাই ৰ। আৰু আমাৰ সপোনত ইচ্ছাধাৰী মাখি নালি ৰক্ষা। পিছে তোক সপোনত কি দুখ লগাই দিলে? এটা মহ নহয়, পুৰা এক জাক আছে মহ। সেই জাকটোত 150টা মান মহ আছে। বাপৰে। তাৰ পাছত সেন্দৰ মহৰ ৰাজাটোৱে মোক সেন্দৰ কাহিনীটো কৈছি। সেন্দে বোলে তেতিয়া গৰ্ভত আছিল মায়াকৰ। মহৰ গৰ্ভত থকা? নাই, ডিমিয়াৰ গৰ্ভত। সেন্দে বোলে তেতিয়া ডিমিয়াৰ গৰ্ভত আছিল। ডিমিয়াৰ গৰ্ভত থাকাতে মায়াকে সেন্দৰ কাষত এটা বঢ়িয়া তুলতুলীয়া মহ পেটলাকে সেন্দৰ কাষত থৈ গৈছি। সেন্দৰ কাষত থৈ পেলাই মায়াকে মুম্বাইত ৰক্তপান কৰিব গৈছি। অসমৰ পৰাই মুম্বাইক লাগি গৈছি। চাবই। পাৰে। সেন্দে বোলে হেলিকপ্টাৰৰে আন এটা অৱতাৰ। বাপৰে, বৰ নাজনা কথা এটা শিকলো আজি তোৰ পৰা। সেইদিনাখনে সেন্দৰ মায়াকৰ দিন বেয়াই আছিল। সেইদিনাখনে এপ্ৰিল আছিল বোলে। থাকাওতে সেই মানুহ ঘৰ তাতে ধনী মানুহ ঘৰ তাতে ৰক্তপান কৰিব সোমাই গ'ল মায়াকে। যাওঁতে ৰক্তপান কৰি আছে। প্ৰথমতে বোলে ভালেই আছিল, বঢ়িয়াকে তুলতুলীয়া হৈ কামিছিলো, তুলতুলীয়া হৈছিলো বোলে কামেৰি পেলাই। পুৰা পেটটো তুলতুলীয়া হৈছিল আৰু বৰ সুন্দৰকৈ। তাৰপিছত পুতেকটোৰ তাতে বোলে কামিলাক ফাৰ্ষ্ট। নেক্সট কামৰা অহাৰ পাছত আকৌ বাপেকৰ তাতে গেছি। যাই পেলাই বাপেকৰ তাতে কামাৰ মাত দিলাক। বাপেকে কামৰাতে বাপেকৰ টাপলিয়াত কামাইছিল বোলে। তাৰপাছত বাপেকে থাপ্পাৰ মাৰছি, মায়াক জাগাতে স্পট ডেড চেজ বোলে উল্টি গৈছি পুৰা তুলতুলীয়া হৈছিল নে বঢ়িয়াকে। সেইকাৰণে বেছি শখ মাৰিব নালাগে। আৰু আছে, সেইদিনাখনে সেই গৰ্ভত থকা চলিকেইটাও জন্ম পাইছি। তাৰ পাছত জন্ম পোৱাৰ পাছত মায়াকে ৰাতি আহি পেলাই সিহঁতক কৈ দিছি, মায়াক কেনেকে মৰিলে কাহিনীটো কৈ দিছি। আৰু তাতে ডাঙৰ কথাটো হ'ল, মায়াক যি ধনী মানুহ ঘৰত তাতে সোমাইছিল, সেই ধনী মানুহ ঘৰ বোলে মুকেশ আম্বানীৰ আছিল। মুকেশ আম্বানী। চবতছে ডাঙৰ কথাটো হ'ল, সিদিনা বোলে 1 এপ্ৰিলো আছিল। থাকাওতে মুকেশ আম্বানীয়ে কোনোবা এপ্ৰিল ফুল বনাই আছে। বনাই থাকাওতে সিও হাঁহি উঠছি। হাঁহি উঠলি আৰু সি টাপলিয়াত থাপৰে হাঁহি আছে। হাঁহি থাকাওতে সেই মায়াকটো যাই পেলাই কামাৰ মাত দিলে। সেই টাইমত কামৰাওতে মায়াকৰ গাত পৰলে চাপাতটো। তাৰপিছত মায়াক জাগাতে চেছ। ভয়ংকৰ মৃত্যুৱে। সেইদিনাখনে বোলে পূৰ্ণিমাও আছিল। সেইকাৰণে মায়াকে ইচ্ছাধাৰী মহ হৈ গৈছি। পিছে তোক সপোনত কিয় দেখিছি বোলে? কৈ আছো, মোৰ শৰীৰটো লাগে বোলে সেন্দক। কেইটকা দিব? 500 টকা মান দিব নে? মোৰ শৰীৰত প্ৰৱেশ কৰিব সেন্দে। ভাল শৰীৰ চিলেকশ্যন কৰিছি কিন্তু মই। ময়ে আন পাই নে মোক? পিছে তোৰ শৰীৰত প্ৰৱেশ কৰি বদলা ল'ব নে কি? মৰাৰ পাছত বোলে সেন্দৰ মায়াকে এটা শক্তি পাইছি। আগতে সেন্দৰ মায়াকে এই কইলা মহটো আছিল, জোং থকা মহটো যি, সেই মহটো আছিল। মৰাৰ পাছত বোলে ডেংগু মহ হোৱাৰ শক্তি পাইছি। বৰ খাতৰা কাহিনীহে কেলা। বেলেগক নুশুনাবি কিন্তু। একটা কাপোৰে পালিটো নাগিনৰ চিজন 7 ওলাই পেলব। সেইগিলা বাদ দি, এতিয়া মুম্বাই যাবা লাগে কালি। আমিও যাম। আমিও যাম। কিয় নাযাম তহঁত দুকো? মই অকলে যাম নেকি? সেইকাৰণে তহঁত দুকো গেলি এৰ'প্লেনত টিকেট আনছো দুখন। কি ক? পিছে তোৰ কয় টিকেট? মোক টিকেট নালগে আৰ। মোৰ তাতে হেলিকপ্টাৰে প্ৰৱেশ কৰিছি। মোক আৰু টিকেট নালগে, মই ডাইৰেক্ট উৰে যাম। তহঁত দুকো টিকেট লাগব।